বৰ্তমান 13খন পুৰা ট্ৰেণ্ডত আছে তো মই ভাবিলোঁ এইখিনিতে এটা প্ৰেংক কল কৰি দিওঁ যে 13ৰ যিটো মানে এক্ট্ৰেছ আছে বৈভৱী বা তো এইবাৰ ভাবিছোঁ অসমত মই ট্ৰাই কৰিলোঁ ইয়াতে ইউটিউবতো চালোঁ কোনেও কৰা নাই বৈভৱী বাক প্ৰেংক কল এতিয়ালৈকে তো ভাবিলোঁ 13ৰ এক্ট্ৰেছটো কাজিয়া এটা প্ৰেংক কল সৰুকৈ কৰি দিওঁ কেনেকুৱা কি ৰেছপঞ্চ আহে যিহেতুকে এতিয়ালৈকে কোনো কৰা নাই হেল্ল' হেল্ল' অঁ বৈভৱী ক'লে নেকি হয় কৈছোঁ অঁ নমস্কাৰ আপোনাৰ মানে আপুনি সঁচাকৈ বৈভৱী কৈছেনে হয় হয় আপুনি কোনে কৈছিলে মই এই ৰাজীৱে ক'লোঁ দিয়ক এই ৰঙিয়াৰ পৰা ক'লোঁ দিয়ক অঁ কোন বা মানে ফোন মানে চিনি নাপাওঁ দিয়ক আপোনাক বৰ ভাল লাগে দিয়ক 13খন চালোঁ মানে অঁ হয় নেকি অঁ আচ্ছা 13খন চাই মানে মই আমাৰ দাদা এটাৰ পৰা আপোনাৰ নাম্বাৰটো মানে কালেক্ট কৰিলোঁ দিয়ক বৰ ভাল অঁ লাগিছে কোনে দিয়ক দিলে নাম্বাৰটো এই দাদা এটাই দিলে মানে মই ল'লোঁ এনেকৈ সুধি কিনে আচ্ছা আচ্ছা বৰ ভাল কাম কৰিছোঁ দিয়ক আপোনালোকে গোটেইখিনি ৰাব্বানী দাহঁতে অঁ থেংক ইউ অঁ বাকী ৰাব্বানী দাৰ মানে হেৰি মই সুধিম দিয়কচোন তেওঁ সুধিছিলোঁ এনচাৰটো নিদিলাক মানে আচ্ছা কি বা এই ৰাব্বানী দাৰ গাৰ্লফ্ৰেণ্ড নেকি আপুনি হে নহয় নহয় অঁ মানে বেয়া লাগিছিলচোন মোক লগৰ কেইটা মানে কৈছে কি ৰাব্বানী গাৰ্লফ্ৰেণ্ড নাপাওঁ এই নাই নহয় নহয় অঁ ডক্টৰ আপুনি কনফাৰ্ম কৰিলে ভাল লাগছে দিয়ক অঁ দিয়ক মানে কি ক'ম আৰু আপোনাৰ লগত যে কথাখিনি ক'ব পাৰিছোঁ ভাল লাগি আছে আচ্ছা আচ্ছা মানে মানে আপোনাৰ ঘৰ ক'ত বুলি ক'লে ৰঙিয়াতে দিয়ক আমাৰ দেখি আহিলে ক'ব কিন্তু অঁ 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 আপোনাৰ অঁ আৰু মানে কি জানেনে আপোনাৰ যিটো কেৰেক্টাৰত মানে সোমাই গৈছে বৰ ভাল লাগছে দিয়ক মানে শাৰীখন ৰাব্বানী আনি দিছিল নেকি হে নহয় অঁ হয় মানে ভাল লাগছি মানে আমাৰ ঘৰতে সেনেকুৱা মানে বোৱাৰী এটা মানে বিচাৰি আছে দিয়কচোন অলপ সেনেহান মানে বুজি পাইছি চাগে মই সেইকাৰণে ফোন কৰিলোঁ নহয় মানে তুমি কি কৈ আছা মানে ভাল লাগে দেখোন আমাৰ মানে ঘৰতো মানে অলপ সেনেহান বিচাৰিছিল মই ডাইৰেক্ট ক'লোঁ দিয়কচোন মই বোলো কিমান আৰু হেৰি কৰিম মই আপোনাৰ লগত এনেই অলপ মানে টাৰ্মছটো ৰাখিম বুলি ভাবিছিলোঁ দিয়কচোন বেয়া নাপায় যদি একচুৱেলি মই চিনি পোৱা নাই নহয় অঁ চিনাকি সেই দিয়ক মানুহ চিনাকি সেনেকৈ চিনি হ'ম দিয়ক লাহে লাহে ন মানে ভাল পাওঁ আপোনালোক ভাল পাওঁ দেখোন সেইকাৰণে ক'লোঁ মই বোলো 13খন চালোঁ অলপমান কেৰেক্টাৰটো আমিও নিজে ভিতৰত সোমাই গ'লোঁ না সেইকাৰণে সুধিলোঁ বেয়া নাপাওঁ আপুনি কোৱাৰ কাৰণে এনেকৈ লগালগ আমি মানে কোৱাই যায় দিয়কচোন ডাইৰেক্টলি কোৱা গ'ল বেয়া চেয়া নাপাব আচ্ছা আপুনি বেয়া পাইছে নেকি বেয়া নাই পোৱা তেনেকে মানে অচিনাকি মানুহ এজন ন সেইকাৰণে মানে সুধিছো কথাখিনি অঁ ঠিকে আছে দিয়ক মানে ভাবোঁ আৰু ধৰি লওক বিয়া চিয়াৰ কথা মানে সৰু সুৰাকৈ কৈছোঁ দিয়কচোন অলপ ভাবিলে আমাৰ দেখি এনেকৈ নাম্বাৰটো ছেভ কৰিব ৰাজীৱ বুলি এনেই অলপ খবৰ কৰিলে হ'ল একবাৰ এনেই ডাঙৰ কথা সেনেকুৱা নাই বাৰু কিহৰ খবৰ কৰিব এনেই লাগে ধৰি লওক বিয়া চিয়া কিবা যদি অলপ এনেই ভাৱধাৰা কথাটো কৈছোঁ কাৰ মই লগত বিয়াৰ কথা কৈছে আপোনাৰ ধৰি লওক কিবা বিয়া চিয়াৰ কথাই ভাবিলে এনেই একবাৰ নাম্বাৰটো ফোন কৰি দিলে হ'ল বেলেগ সেনেকুৱা নাই দিয়কচোন বেয়া নাপাব আপুনি ফাল্টু কৰি আছে নেকি নাই ভালটো আমাৰ ককা আছে দিয়ক এটা কাষতে ককাটো কথা পাতিবলৈ বেয়া নাপায় যদি হেল্ল' কোন হয় বা এই আমাৰ হেল্ল' ককাই দিয়ক আমাৰ ককা হেল্ল' হেল্ল' অঁ মাইনা নমস্কাৰ অঁ নমস্কাৰ অঁ বৰ মানে ভাল কাম কৰিছা দেই তোমাৰ আমাৰ বাবাই ক'লে বাবাৰ তাৰ পৰা মই চাইছিলোঁ তেৰাও খান্দাক বৰ ভাল হয় কৰিছে দিয়ক হয় অঁ আমাৰ আচ্ছা মানে মাইনা এটা আছিল তোমাৰ নিচিনা ঠগটো একদম একেই আচ্ছা আচ্ছা অঁ দিয়া ভাল কাম কৰিছোঁ এনেকৈ আগুৱাই যোৱা গম পাইছোঁ না বৰ ভাল লাগছে দিয়া অঁ আচ্ছা থেংক অঁ ইউ মোৰ নাম এই ৰঞ্জিত দা মোৰ নাম অঁ 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 দিয়া মাইনা ভালকৈ থাকিবা দেই অঁ ঠিক আছে অঁ হেৰি বৈভৱী অঁ কোৱা এই আমাৰ ককা এজন মানে চাইছিল মোৰ লগতে চাইছিল 13খন সেইকাৰণে ক'লে মানে বেয়া নাপা আৰু দে বাকী দে আৰু বিয়া কথা চিন্তা কৰিলে একবাৰ খবৰ কৰিবা আৰু দে তুমি বাৰে বাৰে বিয়াৰ কথা কিয় কৈ আছা বাৰু মোক নহয় মানে মোৰো বয়সে ভাটি দিছে মানে ভাবছিলোঁ মানে কিবা এটা যদি এনেকুৱা হয় ধৰি লওক এক্ট্ৰেছৰ আমাৰ ঘৰৰ মানে মানুহ ভাল পায় বুজি পাইছা সেনেকুৱা চিনাকি নাইও মই বোলো হ'লেও এনেকে নাম্বাৰ লৈছা কল কৰিছা ডাইৰেক্ট বিয়াৰ কথা কৈছা হয় হয় মানে তোমাক বিয়াখন পাতাৰ কাৰণে মই কোৱা নাই কথাটো কৈছোঁ যদি সেনেকুৱা চিন্তা ধাৰা কৰা মানে কৰিলে হ'ল আৰু মই হেৰি দে চৰকাৰী চাকৰি আছে মানে পোষ্ট অফিচত কাম কৰোঁ কি মানে সেই দিয়া পইচা পাতি টেনশ্যন নল'বা আৰু দেখাত চলিও গোটেই বেয়া নহয় দিয়া ৰাব্বানীহঁতৰ তুমি কোনোবা এটা ফাল্টুমি কৰি আছা